এতিয়া আজি ৰাতিত আমাৰ মাজুলী বস্তিত হাতী আহিছিল আৰু ঘৰ 5টামান ঘৰ ভাঙি দিছে। মানুহগিলা যেন তেন পলাব পাৰিছে, এইটোৱে ৰক্ষা হলো। ঘৰগিলা নষ্ট হৈ আছে। এতিয়া মানুহগিলাৰ চাউল দালি গোটাই খাই দিছে, খাব কাৰণে এতিয়া চাউল দালি নাই। কেইটা ৰাতিত ভাঙিছে? এটা 12টা এটা এনেকাই টাইমতে। কেইটা ঘৰ ভাঙিছে? 5টা ঘৰ। হাতী কেইটা আছিলে? হাতী ইয়াতেতো 2টা আহিছিল আৰু ইফালে কিমান আছিল, এনে 9টামান হাতী আছিল। আৰু তাতে আমি ইয়াতে ৰক্ষাৰ কাৰণে JCB খুজি পেলাই ৰক্ষা কৰিলোঁ। এতিয়াতো থাকিব ঘৰ নাই? নাই, এতিয়া ঘৰ নাই, এতিয়া বনাব লাগিব। চৰকাৰক কি আহ্বান জনাব? চৰকাৰে কিবা এটা দিব লাগিব। এতিয়া আমি ইমান টকা পইচা খৰচা কৰি বনোৱা হৈছে, এইটো যদি এই হাতীয়ে যদি নষ্ট কৰে তেনেহ'লেতো আমাক কিবা এটা খৰচা দিব লাগিব বুলি অনুৰোধ কৰা হৈছে।